নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰজিতে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমি জানো যে অতি কম সময়ৰ ভিতৰত জনপ্ৰিয়তা লাভ কৰিব পৰা আমাৰ সকলোৱে মৰমৰ অভিনেতাজনৰ কথা। বৰ্তমান তেওঁ এটা ভয়ংকৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। আৰু আমাৰ সকলোৱে মৰমৰ সাৰ্থক জুবিন গাৰ্গে কি ক'লে ইয়াৰ ওপৰত চাওঁ আহকচোন। আমাৰ উদীয়মান নতুন আৰ্টিষ্ট কিশোৰ দাস মোৰ টিমত ফুটবলো খেলিছিলে। সি অসুস্থ হৈ আছে, অকণমান জটিল ৰোগত ভুগি আছে। চ' আমি তাৰ কাৰণে যিমান পাৰোঁ আমি আৰ্থিক সাহাৰ্য আমি সংগ্ৰহ কৰিছোঁ, নিজৰ ফালত নিজৰ ভিতৰত যোনে যিমান পাৰে দিছোঁ। আৰু কিশোৰৰ আমি বম্বেলৈ পঠাব লাগিব, সেই প্লেনিংখিনি আমি কৰি দিছোঁ গোটেই। বম্বেত থকা খোৱা সেইখিনি দেৱাশিষ দায়ে আমাক হেল্প কৰিছে, দেৱাশিষ শৰ্মা। আৰু অসম ভ্ৰমণ আছে, তেওঁলোকেও হেল্প কৰিব। আৰু টিকেটৰ ফেয়াৰ চেয়াৰ সেইবিলাক মই চাই দিম বুলি কৈছোঁ, সেইখিনি দায়িত্ব মই লৈছোঁ। খালি কিছুমানে মিডিয়াত ভুলকৈ কৈ আছে, ছ'চিয়েল মিডিয়াত, যে গোটেই দায়িত্ব মই লৈছোঁ বুলি। মই অকলে মই ল'ব নোৱাৰোঁ। যিমানখিনি পাৰোঁ মই চাম, জয়ন্তও চাব। কিন্তু বাকীসকলে কিন্তু সহায় কৰিব লাগিব, কাৰণ সি অকলে টানিব নোৱাৰিব। আমি সকলো মিলিজুলি যদি সহায় কৰোঁ তেতিয়া সি টানিব পাৰিব। চ' সকলোকে অনুৰোধ জনাইছোঁ, কিশোৰক সহায় কৰক। আৰু আপোনালোকে শুনিলে আমাৰ সকলোৱে মৰমৰ সাৰ্থক জুবিন গাৰ্গে কি ক'লে। আৰু আপোনালোকলৈ এটা অনুৰোধ, আজি আমাৰ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি লওক। তেতিয়া আমাৰ চেনেলত আপলোড হৈ থকা প্ৰতিদিনে প্ৰতিটো খবৰ আপুনি আগতীয়াকৈ পাই থাকিব। আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আমাৰ সকলোৱে মৰমৰ অভিনেতাজন সুস্থ হৈ উভতি আহক। ধন্যবাদ। জয় আই অসম।